আজি আমাৰ কচুগাঁও মণ্ডল কাৰ্যালয়টো নৱনিৰ্মিত কৰা হৈছিল। তাক আজি আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। ইতিমধ্যে আমাৰ ২৭খন জিলা কাৰ্যালয় আমাৰ হ'ল। কোকৰাঝাৰ জিলাতো আমাৰ জিলা কাৰ্যালয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিত আমি উদ্বোধন কৰিছিলোঁ। আৰু আমি সমগ্ৰ অসমৰ যিবিলাক আমাৰ মণ্ডল কাৰ্যালয় আছে পৰ্যায়ক্ৰমে সজোৱাৰ ব্যৱস্থা কৰিছোঁ। সেই নিমিত্তে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আজি কচুগাঁও মণ্ডল আৰু অন্য এটা মণ্ডল আমি কিছু সময়ৰ পিছতে উদ্বোধন কৰিম। আমাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ নিমিত্তে আমাক যি ন্যূনতম আন্তঃগাঁথনি লাগে, এই আন্তঃগাঁথনি আমি যথেষ্ট গুৰুত্ব দিওঁ আৰু সেই নিমিত্তে এই কাৰ্যালয়টো উদ্বোধন কৰা হ'ল। আশা কৰিছোঁ এই কাৰ্যালয়ৰ পৰা আমাৰ কাৰ্যক্ৰম বিস্তাৰ হ'ব, কাৰ্যকৰ্তা নিৰ্মাণ হ'ব। দেখা গৈছে যে আপোনালোকে ইউপিপিএলৰ লগত মিত্ৰতা তথাপি আপোনালোকে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবলৈ কৈছে। এই বিষয়ে আপুনি আমাৰ এতিয়া নহয়, এতিয়াতো আমাৰ চৰকাৰ চলি আছে। আমি সেইটোৱে কৈছোঁ আপোনাক। ভৱিষ্যতৰ দিনা আমি চৰকাৰ কৰিব লাগিব নহয়, সদায় আমি এলায়েন্সত থাকিম নেকি, নহয় জানো? এদিনটো নিজেও ডাঙৰ হ'ব লাগিব। ল'ৰাটো সদায় দেউতাকৰ ভাত খাই থাকিব নেকি? ল'ৰাটো ডাঙৰ হ'ব লাগিব। সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব। আজি নহয়, আজিৰ পৰা 10 বছৰ পিছত হ'লেও আমি চৰকাৰ কৰিব লাগিব অকলে। সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব। সংগঠন থাকিলেহে চৰকাৰ কৰিব পাৰিব। আৰু সংগঠন থাকিলে ইউপিপিএলে আমাক গুৰুত্ব দিব। যদি আমাৰ ইয়াত সংগঠনে নাথাকে ইউপিপিএলে কিয় গুৰুত্ব দিব? ইউপিপিএলক সহায় কৰাৰ কাৰণে আমাৰ সংগঠন লাগিব। আৰু এতিয়া আমাৰ ইউপিপিএলৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনত ভাৰতীয় জনতা পাৰ্টীৰ ছাপোৰ্ট দিছে। এই ছাপোৰ্ট থাকিব। লোকসভা নিৰ্বাচনত আমি মিত্ৰতাত ইলেকশ্যন খেলিম। কিন্তু চিট শ্বেয়াৰিংটো এতিয়া হোৱা নাই, কোনে কোনখনত খেলিব। কিন্তু আমিতো সহায় কৰিব লাগিব, আমাক সহায় কৰিব লাগিব। সেই নিমিত্তেই আমি আমাৰ সংগঠন ত্বৰান্বিত কৰিব লাগিব, শক্তিশালী কৰিব লাগিব। তেতিয়া আমি মোদীজীক এই সমষ্টিটো আমি দিবলৈ সক্ষম হ'ম। দেখা গৈছে যি সময়ত আলফাক আলোচনা কৰা হৈ আছে, এনে সময়ত দেখা গৈছে সাংবাদিকে যে আলফাত যোগদান কৰি আছে। এই বিষয়ে আপোনালোকে নকৰিলে হ'ল। আপোনাৰ ইচ্ছা আছে নেকি যাবৰ কাৰণে? আপোনাৰ ইচ্ছা আছে নেকি? নহয়, আপোনাৰ ইচ্ছা আছে নেকি? তেতিয়াহ'লে এইবিলাক অবান্তৰ কুৱেশ্যন কৰি আমাক কাম নাই। এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে খাতা খুলিব নে কোকৰাঝাৰত? আমি আশা কৰিছোঁ নিশ্চয় খুলিব। মিত্ৰ গোষ্ঠী এইবাৰ কোকৰাঝাৰ চিট পাব। এইবাৰ বেলেগ নচলে ইয়াত। হীৰা হৰিণাই কৈছে বিজেপি যিখিনি কাম কৰিছে ৰাইজৰ লগত মিলিব পৰা নাই। হীৰা হৰিণাই মই এখন ফলকে দেখা নাই কোকৰাঝাৰ লোকসভাত। ক'ত কি কৰিছে তেওঁ? পাৰ্লিমেণ্টতো চুপচাপ বহি থাকে, আলহী যোৱাৰ নিচিনাকৈ। তেওঁ আলহী খাব মানুহ আমাৰ ঘৰত যেনেকৈ আহিলে মনে মনে বহি থাকে, তাত তেওঁ মাত নামাতে। তেওঁতো কৈছিলে যে BTC একতখন কেঞ্চেল কৰিব বুলি যেতিয়া ভোট বিচাৰিছিল। মইতো দেখা নাপালোঁ তেওঁ কৰিব পাৰিব বুলি। আৰু তেওঁতো 10 বাৰ ইয়াৰ পৰা জিতি গ'লেও নোৱাৰিব BTC একত তেওঁ কেঞ্চেল কৰিব নে পাৰিব? আপুনি কওকচোন। কিন্তু একোটা স্কিম আনিব নোৱাৰিলে নে পাৰিলে? কেন্দ্ৰীয় চৰকাৰ যোজনা তেওঁ কিবা আনিব পাৰিছে নেকি? কোকৰাঝাৰ লোকসভাত 10 বছৰ থাকিল তেওঁ। 10 বছৰ 10টা এচিভমেণ্ট কওক মোক। তেওঁ কি লৈ ভোট বিচাৰি যাব জনতাৰ ওচৰত? এবাৰ বড়ো এবাৰ অবড়ো বুলি জিতিলে। বাৰ এইটো নচলে না। আমি কৈ কি কৈছোঁ যে বড়ো অবড়ো আমাৰ মাজত নাই। আমি মানুহক সেৱা কৰিব লাগিব। জনতা হৈছে জনাৰ্দন, নৰৰূপী নাৰায়ণ। নৰৰূপী নাৰায়ণক সেৱা কৰাৰ কাৰণে যদি নেতা আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তেওঁলোকেহে পাৰিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গুডউইলত কাম দিছে, 100 কোটি টকা দিছে, ৰাস্তা ঘাট বনাইছে, মেডিকেল বনাইছে, ইঞ্জিনিয়াৰিং কলেজ বনাইছে। মানে কোন সলনি তেওঁ কি কৰি দিব পাৰিব? এইবিলাক অপ্ৰাসংগিক এতিয়া। दिनैहाय जोंनि बिजेपिनि कचुगाव मण्डल आरो जमदार मण्डलनि गंनै अफिस जों बेखेवना होदों आरो बे अफिसखौ आङो बेक्तिगत साइडनिफ्राय लुना होदों आरो बेवहाय गोबां जोंनि खार्यकर्ताफोरा सहाय खालामदों आरो गोजौनिफ्रायबो बहुद जोंखौ मरेलि आरो साननाय हनायजों जोंखौ सहाय खालामदों। बेनि थाखाय बयखौबो धन्यबाद होयो आरो दिनैहाय बयबो नुबाय जों कचुगावआवहाय 11:30 बेखेवनानै दिनै बेवहाय फ्राय 2:00-2:30 जाफैदों। अब्लाबो गाजा गोमजायै बे मेलखौ खुंनायजों लोगोसे बे अफिसखौ बेखेवना लानो हाबाय। बेनि थाखाय आं बयबो जोंनि जमदार मण्डलनि जेसेबां जोंनि पार्टिनि खार्यकर्ताफोर आरो बेवहाय नुजाफैदों डिस्ट्रिक्टनि आफादगिरिजों लोगोसे गासिबो अफिस बियारफोर आरो गोबां मण्डलनि प्रेसिडेन्ट सेक्रेटारि नुजाफैदों आरो जोंनि गासैबो जमदार मण्डलनि जेसेबां खार्यकर्ताफोर जेसेबां जों लेंहरदोंमोन नुजाफैदों। बेनि थाखाय बयखौबो धन्यबाद होदों आरो बे अफिसनि गेजेरजों जों बेखौनो आसा खालामदों फैगोन समाव जों बेवहाय थानानै रायजोनि सिन्था खालामनो हागोन, समाजनि सिन्था खालामनो हागोन, पार्टिनि सिन्था खालामनो हागोन आरो दिनै बे अफिसखौ
मानो गोनां जोंनि आसामनि बिजेपिनि आफादगिरि मुस्रि भबेस कलिता बिथाङा बेखेवना होदों आरो जों बिथांखौ धन्यबाद होदों मानोना बिथांनि अननायजोंसो जों दिनै पार्टिसो थांनानै दं पार्टिसो खामानि मावनो हादों ओंखायनो बिथांखौ आं गोसो गोरबोनिफ्राय धन्यबाद होदों बिथांनि राजनिति जिबना गोलाव जाथों आरो बिथांनि जिउ इसोरा सहाय खालामथों आरो दिनैहाय जों जे दमदर मण्डल हिसाबै जोंहा अफिस गैयामोन फिसा अफिस भारा लानानै सोलियोमोन गोबां खस्थ' जायोमोन जेबो रायज्लायनो मिथिंजोंनो जोंहा उफाय गैयामोन दा दिनैहाय बेखौ जों सिन्था खालामलायनानै बेखौ लुफुंना होबाय बेनि थाखाय आङो बयखौबो बेखौ लुफुंना सहाय खालामनो धन्यबाद होदों